কিমান আৰু ঘৰ মাটি বন্ধক দি গহনা বন্ধক দি আমি কিমান ৰাইজৰ কাম কৰি থাকিম গতিকে আমি ৰাইজৰ কাম কৰি থাকিব নোৱাৰো আমাৰ কথা চৰকাৰে চিন্তা কৰক আৰু যদি চিন্তা নকৰে নেক্সট কাৰ্যসূচী আমি তলা বন্ধ কৰিবলৈ বাধ্য হ'ম তেতিয়া যদি চৰকাৰে আমাক গুলিয়াই মাৰক আমি যদি বেমাৰত আত্মহত্যা কৰিবলগীয়া বা বেমাৰত যদি হাৰ্ট ফেইল কৰিবলগীয়া হয় তেখেতসকলে আমাক গুলিয়াই দিয়ক তলা বন্ধ হ'ব যে এইটো 100% গতিকে আমি আপোনালোকৰ থ্ৰুৱেদি অসমৰ মুখ্যমন্ত্ৰীক হাতযোৰ কৰিছো লাগিলে আমি ভৰি ধৰিছো অসমৰ ঠিকাদাৰ হৈ আমি চবে ভৰি ধৰিছো আমাক উদ্ধাৰ কৰক আমাক গাঁতত সোমোৱাইছে এই গাঁতটো বা তেওঁলোকে উলিয়াওক যিহেতু এগৰাকী শক্তি নকৰে বুলি কয় গতিকে তেখেতে ধাৰ চাৰে 8,000 ঠিকাদাৰ বহুত লাখ জনসংখ্যা নহয় নকব আমি পঢ়িবলগীয়া মানুহ এদিন মৰিমেই নতুন ল'ৰাখিনিক কি চৰকাৰে মাৰিব নেকি মইতো 3খন চৰকাৰ 4খন চৰকাৰ পাইছো মই কৈ দিছো মহন্ত চৰকাৰ পাইছো দুবাৰ মই এতিয়া আগত পাইছো মই তৰুণ গগৈ চৰকাৰ তাৰ আগত পাইছো মই হিতেশ্বৰ শইকীয়া চৰকাৰ মইতো এনেকুৱা বিপদত কেতিয়াও পৰা নাই আৰু আমাৰ ঠিকাদাৰ এনেকুৱা কোনো চৰকাৰে বিপদত পেলোৱা নাই তেখেতসকলৰ যদি প্ৰব্লেম আছিল কাম এনেকে দিব নালাগিছিল মানুহে এটা আশা কৰে মোৰ ভাইটি এটা বিয়া পাতিব ত্ৰিদীপ ভূঞা এই বিয়া পাতিব সি পইচা গোটেইখিনি লগাই দিলে যে পইচা ওলালে এতিয়া তাৰ বিয়া কেঞ্চেল হ'ল কাৰোবাৰ সংসাৰ কেঞ্চেল হৈছে সংসাৰত কিন্তু মানে নাই সংসাৰ বিলাক কানুন আছে গতিকে সময় থাকোতে চৰকাৰে কিবা এটা কৰক নহলে আমি তলা বন্ধ কাৰ্যসূচী লবলৈ বাধ্য হ'ম মই নগাঁৱৰ কণ্ট্ৰেক্টৰ আৰু নগাঁও ঠিকাদাৰ সন্থাৰ সভাপতি আৰু অল আছামৰ উপদেষ্টা হৈ ৰাইজে উপদেষ্টা পাতি ৰাখিছে মই আজি আহিছো আপোনালোকে বাকীখিনি কথা নকওঁ বুলি ভাবিছে MIS কথাটো গম পাইছে MIS প্ৰব্লেম দেখুৱাই এতিয়া আমি প্ৰথমতে আজি আপোনালোকক ধন্যবাদ জনাও আপোনালোকে আমাৰ মাজত আমাৰ অভাৱ অভিযোগবোৰ চৰকাৰৰ কাণত পেলাব তাৰ বাবে আপোনালোকক যথেষ্ট মানে ধন্যবাদ দিছো এতিয়া আমাৰ কথা হৈছে মই যেনেকে ভুগিছো বহুতে আজি লাজত কোৱা নাই বহুত ঠিকাদাৰ ভুগিছে আজি ঘটনা হৈছে আমি কাম নিয়াৰিকে কৰিছিলো আমি সময়ৰ কাম সময়ত উঠাব কেতিয়াবা অকমান অসুবিধা হয় টাইম বাৰৰ কথা এটা মাজত উলিয়াইছিলে যে কামবোৰ ডিলে হোৱাৰ কথাটো হ'ল আমাৰ বানপানী আহে তেতিয়া আমাৰ কাম কৰিব নোৱাৰো 2 নম্বৰ কথা নিৰ্বাচনৰ সময় আহে তেতিয়া কাম বন্ধ কৰি ৰাখে এইটো আপোনালোকেও জানে সকলোৱে জানে তৃতীয় কথা হ'ল মাটি নাপাওঁ কেতিয়াবা মাটি এটুকুৰা যদি বিচাৰি যাওঁ বাপেকে দিম বুলি কয় পুতেকে আমাক মাটিকণ ডিপাৰ্টমেণ্টে গোটাই দিয়া নাই আমি মাটি কিনি ল'বলগীয়া হৈছে তাৰপিছত আমি ৰাইজৰ সেৱা কৰি গৈ আছো আমি ধুনীয়াকে তেওঁলোকৰ SOP মতে আমি চব কাম কৰিছো আৰু আমাৰ বিলখন যেতিয়া চিভ ইঞ্জিনিয়াৰ অফিচ পাইহি তাতো বহুত মানে আপোনাৰ মানে ধুমুহাৰ সন্মুখীন হৈ আমি আহো থাৰ্ড পাৰ্টি আহে তাৰপিছত আপোনাৰ DPR লগত হেৰি হ'ব লাগে তাৰপিছত আপোনাৰ হেৰি ADC পাৰ্টি চেকআপ হয় তাৰপিছত আকৌ SDO এটা গ্ৰুপ হয় আকৌ কোৱালিটি কণ্ট্ৰল আহে এনেকা কৰি আমি আনি বিল ইয়াত পোৱাৰ পিছত 3 মাহ পেলাই থোৱাৰ পিছত ক'ব যে এখন বিলত MIS নাই MIS আমাৰ প্ৰব্লেম নহয় MISৰ প্ৰব্লেম তেখেতসকলৰ চেণ্ট্ৰেলত হওক ষ্টেটত হওক সেইটো প্ৰব্লেম আমাৰ নহয় আৰু ধন মোকলাই দিয়া প্ৰব্লেমটো তেওঁলোকে কয় চেণ্ট্ৰেলে আমাক দিয়া নাই চেণ্ট্ৰেলে কয় আমাৰ প্ৰাপ্য আমি দি দিছো এইবোৰ আমি মানে আমাৰ বয়োজ্যেষ্ঠ মানুহকেইজন ময়ো বয়োজ্যেষ্ঠ 62 years মোৰ 62 বছৰ বয়স মই এই বয়সত এতিয়া মই প্ৰেছ মেকাৰ লৈ জীয়াই আছো মই 17,000 টকা মাহে দৰৱ খাব লাগে মই এই প্ৰেছ মেকাৰ এপিনে মোৰ মাইটেল ভাল্ভ 1 নম্বৰ ভাল্ভটো মোৰ চেঞ্জ কৰা মাইটেল ভাল্ভ আৰু মোৰ কিডনি 5 mm সৰু হৈ আছে মই কেষ্টেৰৰ পৰা লেন'চেপলৈকে লেন'চেপৰ দাম কিমান মুখ্যমন্ত্ৰী মহোদয় শুনি লওক যদি আমাক তেনেকে নিদিয়ে আজি মই লাজ কৰা নাই কৈ দিছো আজি বহুত ঠিকাদাৰ মোৰ নিচিনা ভুগি আছে বহুত ঠিকাদাৰ ঘৰ মাটি বন্ধক দিছে বহুত সিদিনা এজন মানুহক 15 চেক এখন দিব নোৱাৰাৰ কাৰণে 10জন মানুহে উঠাই নিবলৈ আহিছে এনেকুৱা এটা পৰিস্থিতি হৈছে
গতিকে তেখেতসকলে আমাৰ বাকী কামবিলাক যদি নিয়াৰিকে দেখিছে হৈছে, বিল সময়ত আহিছে, MIS কি প্ৰব্লেম আছে চেছ কৰি বিলবোৰ একচেপ্ট কৰক আৰু সোনকালে ৰাইজক মোকলাই দিয়ক। আজি মই যিটো অৱস্থা হৈছে, মইতো এতিয়া ভাবি আছো যে মই 1-2 মাহৰ ভিতৰত বা পূজাৰ আগত যদি মোকলাই নিদিয়ে বা মই 1-2 মাহ ধৈৰ্য ধৰিম, তাৰপিছত মই আত্মহত্যা কৰিবলৈ মই বাধ্য হ'ম। মোৰ নিচিনা কাৰ্বি আংলঙত এজনে কাম কৰি ডিফুত কাম কৰি বিহাৰৰ আত্মহত্যা কৰিছে। গতিকে মোৰ এনেকুৱা